গোল্ড কথাষাৰ নিশ্চয় সকলোৱে শুনিছে ময়ো শুনিছোঁ আজি এই কথাষাৰৰ লগতে সংগতি ৰাখি এটা মোবাইল আপোনালোকৰ কাৰণে লৈ আনিছোঁ মোবাইলটো লঞ্চ হোৱা প্ৰায় এবছৰ পাৰ হৈ গ'ল আৰু বহুতে চাগে ইতিমধ্যে ইউজ কৰিছে এইটো মোবাইল কিন্তু তথাপিতো আজি লৈ আনিছোঁ তাৰ কাৰণটো হ'ল মোবাইলটোত ফেচিলিটি ইমানেই ধুনীয়া আছে 15,000 টকাৰ মূল্যৰ ভিতৰত এতিয়াও এই মোবাইলটো আপোনালোকে কিনিব পাৰে সো বেছি দিন কৰি দেখাই দিছোঁ আজি আমাৰ হাতত আছে দেখিছে Poco X2 সো কৰিম এক আনবক্সিং চাম ইয়াত কি আছে কি নাই কিন্তু তাৰ আগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে জানিছে আৰু ন যি কি নহওক নমস্কাৰ মই জিন্তু আৰু আপোনালোকে চাই আছে বৰ্তমান জিন্তুছ টেকনিকেল ৱৰ্ল্ড সো লেটছ গেট ষ্টাৰ্টেড Every single day, I'm gonna make something great. সো এইটো হৈছে Poco X2 বক্সটো অভাৰভিউটো যদি আমি চাওঁ তেনেহ'লে একেবাৰে ওপৰত লিখা আছে Poco ব্ৰেণ্ডিং আৰু মাজত আছে X2 তাৰ ঠিক তলত আছে ৰিয়েলিটি ফ্লো 120 হাৰ্টজ আৰু বেক সাইডটো যদি আমি চাবলৈ যাওঁ তেনেহ'লে ইয়াত স্পেচিফিকেশ্যনছখিনি উল্লেখ কৰিছে ডিসপ্লে বেটাৰী পাৰফৰ্মেন্স কেমেৰা সবিশেষ উল্লেখ কৰিছে একেবাৰে তলত লিখা আছে মেড ইন ইণ্ডিয়া তাৰ ঠিক ওপৰত এটলান্টিক ব্লু কালাৰ আৰু 6+64 ৰেম এণ্ড ৰম বক্সটো যদি আমি খুলি চাওঁ তেনেহ'লে আপোনালোকে আগৰ মোবাইলত দেখাৰ নিচিনাকৈ এটা ইয়েলো কালাৰ বক্স দেখিবলৈ পাব আৰু ইয়াৰ ভিতৰতো যদি আমি চাবলৈ যাওঁ আগৰ মোবাইলত দেখাৰ নিচিনাকৈ সিম ইজেক্টৰ পিন ইউজাৰ মেনুৱেল বেক কভাৰ ঠিকঠাক কোৱালিটি দেখিবলৈ পাব ফোনটো চোৱাৰ আগত যদি আমি চাৰ্জাৰটো চাই লওঁ তেনেহ'লে ইয়াত দিয়া হৈছে এডাল ফাষ্ট চাৰ্জাৰ আৰু ইয়াৰ আউটপুটটো হৈছে 27 ওৱাট আৰু ইয়াত দিয়া হৈছে এডাল টাইপ A to টাইপ C কেবল মোবাইলটো যদি আমি চাবলৈ যাওঁ তেনেহ'লে এইটো হৈছে আটলান্টিক ব্লু কালাৰ ভেৰিয়েণ্টটো আৰু ষ্টাইলটো নিশ্চয় আপোনালোকে এটা ইউনিক দেখিছে কাৰণ কেমেৰাকেইটাৰ চাৰিওফালে এটা চাৰ্কুল 3D শেপ দেখিছে নিশ্চয় কিন্তু 3D শেপ নহয় এইটো ফ্লেট হয় দেখিবলৈহে তেনেকুৱা লাগিছে হ'লেও এটা মানে ইউনিক ষ্টাইল বুলি ক'ব লাগিব আৰু ফোনটোৰ অভাৰভিউৰ কথালৈ যদি আমি আহোঁ তেনেহ'লে ৰাইট সাইডে আছে ভলিউম আপ এণ্ড ডাউন বটন তাৰ ঠিক তলত আছে সাইড মাউণ্টেড ফিংগাৰপ্ৰিণ্ট স্কেনাৰ তলৰ ফালে আছে 3.5mm হেডফোন জেক USB টাইপ C পোৰ্ট প্ৰাইমেৰী মাইক্ৰফোন ফৰ নইজ কেনচেলেশ্যন আৰু স্পিকাৰ গ্ৰিল লেফ্ট সাইডে আছে ডেডিকেটেড সিম ট্ৰে আৰু ওপৰৰ ফালে আছে IR ব্লাষ্টাৰ প্লাছ সেকেন্ডাৰী মাইক ফৰ নইজ কেনচেলেশ্যন আৰু ইয়াত দিয়া আছে এখন হাইব্ৰিড সিম ট্ৰে তাৰ মানে আপোনালোকে একেলগে দুখন সিম নাইবা একেলগে এখন সিম বা এখন মেমৰি কাৰ্ড ইউজ কৰিব পাৰিব মোবাইলটো এতিয়া অন কৰি চাব লাগে আৰু অন হোৱালৈকে ভিডিও যদি এতিয়ালৈকে আপোনালোকে লাইক কৰা নাই তেনেহ'লে লাইক এটি কৰি দিয়ক আৰু কমেণ্ট কৰি জনাওকচোন কেনেকুৱা পাইছে ভিডিওটো চাই আৰু যদি চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাটো টিপি দিবলৈ নাপাহৰিব কিন্তু ভুলতো কাৰণ ইমান কষ্ট কৰি আৰু মোবাইল বিচাৰি আনবক্সিং কৰি আছোঁ নিশ্চয় ডিজাৰ্ভ এটা কৰোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নে কি কয় কৰি দিবচোন আৰু নিজৰ ভাই ককা হিচাপে ফোনটো অন হৈ গ'ল আৰু প্ৰথমতে যদি আমি চাবলৈ যাওঁ ইয়াৰ ভিতৰত কি আছে তেনেহ'লে ইয়াত ৰান কৰি আছে লেটেষ্ট MIUI 12 ভাৰ্চনটো আৰু এণ্ড্ৰইড ভাৰ্চনৰ কথা যদি আমি চাবলৈ যাওঁ তেনেহ'লে ইয়াত ৰান কৰি আছে এণ্ড্ৰইড 10 লেটেষ্ট বুলি ক'ব নোৱাৰি যিহেতু এণ্ড্ৰইড 11 ৰিলিজ হৈ গৈছে আৰু এতিয়াই কৈ থৈছোঁ দেই মোৰ চেনেলত আপোনালোকে অতি সোনকালে এণ্ড্ৰইড 11 মোবাইল দেখিবলৈ পাব ফোনটোৰ ডিছপ্লেখন যদি আমি চাবলৈ যাওঁ তেনেহ'লে ইয়াত আছে 6.67 ইঞ্চৰ এখন ফুল HD প্লাছ IPS LCD ডিছপ্লে উইথ 500 নিটছ ব্ৰাইটনেছ লগত আছে HDR10 ছাপোৰ্ট ৰিজলিউশ্যন হৈছে 1080x2400 পিক্সেলছ উইথ 20:9 ৰেচিঅ' লগত আছে দুখনকৈ কৰ্ণিং গৰিলা গ্লাছ ফাইবাৰ প্ৰটেকশ্যন ফ্ৰণ্ট এণ্ড বেক ছাইড আৰু এটা উল্লেখনীয় বৈশিষ্ট্য এই ডিছপ্লেখনৰ এটাই আছে যিটো হৈছে ইয়াত দিয়া হৈছে 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট তাৰমানে আপোনালোকে নৰ্মেল 60 হাৰ্টজ পেনেলতকৈ বহুতেই স্মুথ দেখিবলৈ পাব ডিছপ্লেখন বাকী আপোনালোকে ডিছপ্লেখন চাওকচোন ভিউইং এংগলবোৰ চাওক কেনেকুৱা দেখিছে কালাৰ কণ্ট্ৰাষ্ট ব্ৰাইটনেছ সকলো কেনেকুৱা দেখিছে আপোনালোকে কমেণ্ট কৰি জনাওক মইতো ক'বলৈ গ'লে বহুত ধুনীয়া দেখিছোঁ আৰু যিহেতু 120 হাৰ্টজ দিছে গতিকে আৰু কোনো নেগেটিভ পইণ্ট নাথাকে LCD ডিছপ্লে হ'লেও সকলোখিনি ধুনীয়াকৈ দেখিবলৈ পাইছোঁ মোবাইলটোৰ কেমেৰাকেইটা যদি আমি চাবলৈ যাওঁ তেনেহ'লে আপোনালোকে ইয়াত 64 মেগাপিক্সেলৰ কোৱাড কেমেৰা ছেটআপ দেখিবলৈ পাব য'ত 64 মেগাপিক্সেল হৈছে প্ৰাইমেৰী কেমেৰা উইথ f1.9 এপাৰেচাৰ আৰু ইয়াত ইউজ কৰা হৈছে Sony IMX686 সেন্সৰ আৰু পৃথিৱীত এই সেন্সৰটো প্ৰথম এই মোবাইলটোতে ইউজ কৰা হৈছে তাৰপিছত আছে 8 মেগাপিক্সেল আল্ট্ৰা ৱাইড এংগল লেন্স 2 মেগাপিক্সেল মেক্ৰো আৰু 2 মেগাপিক্সেল ডেপ্থ ভিডিঅ'ৰ কথালৈ যদি আমি আহোঁ তেনেহ'লে ইয়াত আপোনালোকে 4K উইথ 30 ফ্ৰেমছ পাৰ ছেকেণ্ডলৈকে শ্বুট কৰিব পাৰিব মোবাইলটোৰ ফ্ৰণ্ট কেমেৰা যদি আমি চাবলৈ যাওঁ তেনেহ'লে আপোনালোকে ইয়াত ডুৱেল কেমেৰা ছেটআপ দেখিবলৈ পাব য'ত 20 মেগাপিক্সেল হৈছে প্ৰাইমেৰী কেমেৰা উইথ f2.2 এপাৰেচাৰ আৰু সেকেন্ডাৰী কেমেৰা হৈছে 2 মেগাপিক্সেল তাৰ মানে এইটো হৈছে ডেপ্থ সেন্সৰ আৰু ভিডিঅ' ৰেকৰ্ডিঙৰ কথা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে ইয়াত আপোনালোকে 1080p উইথ 30 ফ্ৰেমছ পাৰ ছেকেণ্ডলৈকে শ্বুট কৰিব পাৰিব আৰু নৰ্মেল পৰ্ট্ৰেইট মোড স্লো মোশ্যন প্ৰ' কালাৰ মোড এইবোৰ সকলো ধৰণৰ সুবিধা লাভ কৰিব
মোবাইলটোৰ সিকিউৰিটি যদি আমি চেক কৰিবলৈ যাওঁ তেনেহ'লে ইয়াত দুটা অপচনে দেখিবলৈ পাব প্ৰায় সকলো মোবাইলত দেখাৰ নিচিনাকৈ এটা হৈছে ফিংগাৰপ্ৰিণ্ট স্কেনাৰ আৰু ছেকেণ্ড হৈছে ফেচ আনলক আৰু স্পীডৰ কথা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে ফিংগাৰপ্ৰিণ্ট স্কেনাৰ আৰু ফেচ আনলক দুইটাই ধুনীয়াকৈ কাম কৰি আছে বুলি ক'ব পাৰি বা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে গতিকে সিকিউৰিটিৰ ক্ষেত্ৰত এইটো সুবিধাজনক হিচাপে গণ্য কৰিব পাৰি সো এটা আছিল আজিৰ ভিডিঅ' আশা কৰোঁ সকলোৱে চাই নিশ্চয় ভাল পালে আগলৈ এনেকুৱা ভাল ভাল ভিডিঅ' নিশ্চয় লৈ নিম আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব সো ইমানে আৰু যদি ভিডিঅ'টো চাই ভাল পালে নহয় নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে চাইড থকা বেল আইকন প্ৰেছ কৰি অল কৰি ল'ব লগা হ'ব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই বাই